বছৰৰ শেষ মানে বনভোজৰ উল্লাস। আশা সকলোৱে মিলিজুলি এসাঁজ খোৱা। নতুন বছৰ সমাগত। নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজৰ আনন্দ লোৱাত ব্যস্ত ৰাজ্যবাসী। সকলোৱে মিলিজুলি এসাঁজ খাবলৈ ভিৰ কৰিছে বনভোজস্থলীসমূহত। ব্যতিক্ৰম নহয় দেৰগাঁৱৰ চিকাৰীঘাট বনভোজস্থলী। উজনি অসমৰ জনপ্ৰিয় বনভোজস্থলী চিকাৰীঘাটে লাভ কৰিছে এক বিনন্দীয়া ৰূপ। দেৰগাঁৱৰ পৰা লখিমপুৰ আৰু মাজুলীলৈ নাৱেৰে যাত্ৰা কৰিব পৰা ব্ৰহ্মপুত্ৰৰ এটা ঘাট হৈছে চিকাৰীঘাট। বনভোজৰ বতৰত চিকাৰীঘাট হৈ পৰে এতিয়া যৌৱনা। কাৰণ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে চিকাৰীঘাটৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতেই ব্যস্ত হৈ পৰিছে নাচি বাগি এসাঁজ ফূৰ্তিৰে খোৱাত। দেৰগাঁও চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ লুইতৰ এই বালিচৰলৈ বনভোজ খাবলৈ আহিব পাৰে আপুনিও। ব্যস্ততাৰ মাজতেই কিছু সময়ৰ বাবে মনোমোহা চিকাৰীঘাট বনভোজস্থলীত বনভোজ খাবলৈ অহা দেখা গ'ল গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদী, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ আদি কৰি কেইবাজনো উচ্চপদস্থ আমোলাৰ পৰিয়াল। ব্যুৰো ৰিপৰ্ট, অসম সংবাদ।